এইবিলাক হৈছে আপোনাৰ নাৰ্চাৰী কিন্তু নেচাৰৰ মাজতে বেছি না ডিজিটেল গুগল পে' ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই আছোঁ আপোনাৰ অসম বিখ্যাত সৰ্থেবাৰী সভা। তো আজি আপোনালোকক মই এই ভিডিঅ'টোত সৰ্থেবাৰী সভাখন দেখাবলৈ চেষ্টা কৰিছোঁ। আমি এনেকৈ শুনো এনেকৈ প্ৰথম মেইন হেৰিটো সোমাইছোঁ। ঢুইলা চলিছে, ঢুইলা দেখাওঁ আৰু বহুত দিন ঢুইলা দেখা নাই, ময়ো ঢুইলা চাওঁ অলপ। আমি ছাগলের পৃথিবীত খামারু ছাগল কি হাইব্রিড জাত ছাগল। এইটো হৈছে মহাপ্ৰভু জগন্নাথ মন্দিৰৰ পাঁচগেৰ খেলৰ আপোনাৰ জগন্নাথ মন্দিৰ। ইয়াতে আপোনাৰ হোমৰ দিনা হাজাৰ হাজাৰ টন হেৰি উঠে, আপোনাৰ চেনি উঠে। মানুহ দিনতে হওক বা ৰাতিয়ে হওক বা যেতিয়াই হওক এনি টাইম হাউচফুল সৰ্থেবাৰী সভাত। অলপ দেখাই আছোঁ চব মাটিৰ সাজ বচনৰ দোকান। এই মালটোৰ আগতে আমি আগতে পইচা থোৱা আছিলোঁ, এই মালবিলাকত পইচা থোৱা আছিলোঁ। আজিকালিতো বেংকতে থৈ চবে। তো মেইন জগন্নাথ প্ৰভুৰ মন্দিৰটো আপোনালোকক ভালকৈ দেখাব নোৱাৰিলোঁ। দোকানে নেকি ইয়াতে আহিলে আপোনালোকে এইটো গেৰাণ্টি আছে, ৰাতি যেতিয়া মানুহে হেৰে যাব। দুনিয়াৰ মানুহ ইয়াতে আপোনাৰ কম দামত বহুত কাপোৰ পায়, কম দামত সৰ্থেবাৰী সভাত। সেইটো এটা বিৰাট বেনিফিট। আৰু মই এইবাৰ ৰাতি আহিব পৰা নাই, কিবা পৰীক্ষা এটা আছে, পৰীক্ষাটোৰ কাৰণে অলপ পঢ়িব লগা হৈছে। দিমে না নিদিমে তাকেও ঠিক নাই। এইটো গলিত আপোনাৰ মেক্সিমাম কাপোৰৰে দোকান। এইবিলাক 150 টকা, 150 টকা, 100 টকা, 150 টকা মেক্সিমাম কাপোৰৰ দোকান। এইটো গলিত আপোনাৰ দুনিয়াৰ মীনা বজাৰ। আপোনাৰ মীনা বজাৰত বৰ্তমান চলা নাই, আৰম্ভ হোৱা নাই মীনা বজাৰ। গধূলিৰ পৰাহে আৰম্ভ হয়। মই একচুৱেলি গধূলি আপোনাৰ আহিব পৰা নাই, বহুত এলেকাত হয়। আৰু একচুৱেলতে কি যে অসমত যিমান ডাঙৰ সভা নহওক কিয় সৰ্থেবাৰী সভাত আপোনাৰ মানুহ হ'বই। অসমৰ বাহিৰৰ পৰা এখন কাঠৰ দোকান আহিছে বোলে, ইংলেণ্ড মানে অসম নহয় ভাৰতৰ বাহিৰৰ পৰা, ইংলেণ্ডৰ পৰা চেগুন কাঠ বিক্ৰী কৰিব আহিছে। তাই মজা লৈছে দে ঘূৰি ঘূৰি একলা। এইটো কি এইটো হাঁহ, মোৰ এইটো বিৰাট ভয় লাগে। একলা একলাই আহিব লগা হৈছে, লগৰ ছোৱালীকেইটা আনা নহ'ল। মই ডাইৰেক্ট হয়দি সোমাইছোঁ অফিচৰ পৰা আহোঁতে। এখন কি দুনিয়াৰ মাৰ্কেট, একচুৱেলি বাণিজ্য মেলা এখন। এটা আপোনাৰ আমাৰ যেতিয়া আটা আহোন মানে থাকোঁতে আমাৰ দেউতা আহোন কৈ থাকোঁতে 3 টকা লৈ আহিলে বোলে সৰ্থেবাৰী সভাখন গোটেই কিনি নিব পৰা নাছিল বোলে। 3 টকাতে চব ঘাঁহ নিকে আহিব। ভাই এই কি অৰিজিনেল ঘড়ী না ডুপ্লিকেট ঘড়ী? কেইটকা দাম ঘড়ী জেন্সৰ এইবিলাকত? এইবিলাকৰ দাম কিমান? 300। বাপৰে বাপ, বহুত দাম কৈছে। বাণিজ্য মেলা সৰ্থেবাৰী সভা। কিহৰ আছে এইটো? জলফাই নহয়তো? জলফাই কিমান মান আছে? কিহৰ আচাৰ আছে ইয়াতে? মোটামুটি বগৰী, তেঁতুলি, আম, জলফাই, ছজনা, কঁঠাল, বাঁহ আছে, মোটামুটি ভেৰাইটিজ আছে। ভেৰাইটিজ কিমান বিধ মানৰ হ'ব? 100 বিধ মানৰ হ'ব না টোটেল? হ'ব। বাপৰে বাপ, 100 বিধ আচাৰৰ নামেই নাই। এতিয়া আপোনাৰ একদম কম দামতে কাপোৰ পাব। এই 500 টকীয়া কোট, কেনেকুৱাতে 500 টকীয়া একদম পাতা 500 টকাৰ কোট,
পাতল একদম হা 200 টাকা আপনার মহিলা বেয়া লাগা নাই 30 মানে নিন পারবো 150 টাকা লং পেন্ট ও হাফ পেন্ট 150 টাকা বাপ পাও কিমান মান কাকা ল'ব এখানৰ এটোৰ হাফ পেন্ট নেকি সব 150 টাকা চিৰি যায় নেকি একবাৰ যায় দিল্লী এইবিলাক কাপোৰবিলাক ক'ৰ পৰা আহে মানে ৰিৱাজ কৰি আহে না কি কৰি আহে না কিহৰ কাপোৰ ধৰবা নোৱাৰোঁ ইমান কম দামত দিলে এই 150 টাকাত এই লং পেণ্ট 150 টাকাত এই লং পেণ্ট বাপৰে বাপ এইও 150 টাকা লং পেণ্ট বিচাৰিলে ভাল লং পেণ্ট পোৱা যায় বিচাৰিলে আপোনাৰ ভাল লং পেণ্ট পাব এই 200 টাকা চব 200 টাকাতে এনেহেন লং পেণ্ট আপোনাক যদি ধৰক ফেৰত কিনিব যায় এনেই দাম 800-900 টাকা কৰি দিব 200 টাকাতে হেজ কম দাম ইয়াতে মানুহ বেয়া ভিৰ হয় ৰাতি বেয়া ভিৰ হয় কিন্তু বৰ্তমান সময়ত অলপ মানে দিনতে এলো না দিনত মানুহ অলপ কম আছে এই লাইনটো আপোনাৰ চব মণিহাৰী এই লাইনটোত যি আছে আপোনাৰ যিমান দেখিছোঁ চব মণিহাৰীৰে দোকান দেখা হ'ব আমাৰ একচুৱেল কথা কি শুনিছোঁ সৰ্থেবাৰীৰ সভা এখন বাণিজ্য মেলা ইয়াত একদম মানে ধৰক দিল্লীৰ সৰোজনী মাৰ্কেট বহুত কম দামত বস্তু পায় সেইকাৰণে ইয়াতে মানুহৰ ভিৰ মানে এনি টাইম আপোনাৰ আৰম্ভণিৰ পৰা এইবাৰ সভা একদিন বাঢ়াই দিছে আৰম্ভণিৰ পৰা এণ্ডিঙলৈকে সভাত মানুহ থাকবই ফিক্স মানুহ ভিৰ পাবই আপুনি গেৰাণ্টি এতিয়া বৰ্তমান দিন কাৰণে তথাপি দিনতো তথাপিতো বহুত মানুহ আছে আপোনাৰ এই প্ৰিণ্টেড স্পৰ্টিং এটা ল'ব লাগিছিল নেকি এই মাইনা তুমি জুই জিলাপি পুৰি আছে একদম অহৰহ এই হৈছে জিলাপি মাৰ্কেট মই বেক কেমেৰাদি দেখাইছোঁ দিয়ক ফ্ৰণ্ট কেমেৰাদি দেখালে কিবাটো ওচৰৰ মানুহগিলাখানে ইউটিউবৰ ভিডিঅ' আনিছে কিন্তু ঘূৰি ঘূৰি চাই হাঁহেও দিওঁ গম পায় এই হৈছে আপোনাৰ কাঁহ পিতলৰ দোকানবিলাক এইকেইদিনা তামাম বিক্ৰী হয় অসমৰ প্ৰত্যেক জেগাৰ পৰা আহে মোটামুটি সৰ্থেবাৰী সভা বুলি ক'লে অসমৰ বহুত দূৰৰ পৰা আহে মানে কাঁহ পিতলেই হওক বা এনে সৰ্থেবাৰী সভাৰ এটা আপোনাৰ 161 টন নেকি 170 টন মানে এই লাইনটো চব কাঁহ পিতলৰে এই লাইনটো চব কাঁহ পিতলৰে মেইন বস্তু সৰ্থেবাৰীৰ যি কাঁহ পিতলৰে বৰ্তমান আমাৰ দোকান কাঁহ পিতলৰে আপোনালোকক থুলমূলকৈ সৰ্থেবাৰী সভাখন একবাৰ দেখালোঁ যিবিলাকে দেখা নাই দূৰৰ পৰা ইউটিউবৰ ভিডিঅ'ৰ যোগে মোৰ ভিডিঅ'ৰ যোগে সবাৰ পৰ সৰ্থেবাৰী সভা কেনেকুৱা হয় চাহ হ'ব চাহ নহয় কাৰবাৰ চাহ হ'ব দাদা চাহ হ'ব নেকি চাহ হ'ব বাপাও আজিকালি মানে চাহ বাদ দিলা নেকি সৰ্থেবাৰী বাইদেউ চাহ হ'ব আপোনাৰ তাতে বঢ়িয়া বাপাও বহুত সময় বিচাৰি আপোনাৰ চাহ পাইছোঁ ৰ'ব চাহ কাপ খাই লওঁ বেলেগটো নাখাওঁ কি খাব খাই আহিছোঁ অলপ পানী দিয়ক মুগা খালি বা পানী অলপ আপোনালোকে চাহ খাই কেনে চাহ আৰু লাল চাহ আৰু পাপৰ খাই কিবা মজাই বেলেগ লাল চাহ পাপৰ দিয়ক বাইদেউ পাপৰ দিয়ক চাহৰ দোকান আজিকালি বহুত কম আপোনাৰ কিয় মানে চাহৰ দোকানবিলাক কিয় কম চাহৰ কম দোকান দিয়ক সেইটো মানুহে চব ব্ৰইলাৰ ভাজাই খাই না মেক্সিমাম ভাই কেইটাকাকে 20 টকা 20 টাকাত কেইটকা 4টা এইগুলি 4টা চাল কিহৰ এইটো কিহৰ মান চিচা কলি মানে মানে গ্লাছৰ হয় নেকি এইটো গ্লাছ হেন পায় নেকি নাপাইছোঁ চাওঁ 20 টাকাত দিছোঁ 20 টাকাত দিছোঁ ধৰক না চাওঁ কেইটা মাৰোঁ
कितना रुपया जाता है? চাৰিটা কে হিবা করে ঠুকলি কিবা পাম নেকি ঠুকলি কিবা कुछ ना पाए হা कुछ ना पाए কুছু নাপায় নাই। ক'ৰ পৰা আইছা एम से आगे বঢ়িয়া আৰু কোনটো ঢুকিম এই ৰাঙাটো ঢুকিম एम से में लागे এটাই গেলটো क्या কি কৰিব লাগিব কি কৰিব লাগিব एम से में लागे कुछ ना पाए कुछ ना पाए अरे क्या करना पड़ेगा और ভাই ভিডিঅ' কৰি দিব আছে পৰা পাছৰ পৰা কেমেৰাটোৰ পৰা হাত তুলিছোঁ তো সৰ্থেবাৰী বাণিজ্য মেলা সৰ্থেবাৰী সভা অসমৰ বিখ্যাত সভা যিখন সভাত আপোনাৰ ধৰক আপোনাৰ নলবাৰীৰ আছে হওক বা যিকোনো বস্তু যিকোনো ডাঙৰ ডাঙৰ সভা আছে য'ত থিয়েটাৰ মাতে আপোনাৰ চব মাতিব লগা হয় মানুহ হয় কিন্তু আপোনাৰ এইখনেই সভা অসমৰ এইখন সভা য'ত আপোনাৰ কোনো থিয়েটাৰ নাই আপোনাৰ মাতাৰ ভিতৰত আপোনাৰ ঢুলীয়া মাতব ঢুলীয়া নাটক হয় বাকী একো আপোনাৰ গানৰ গায়কৰো প্ৰগ্ৰেম নহয় চাগে ইয়াতে তো তথাপিতো ইয়াতে মানুহ হয় মই মীনা বজাৰৰ পৰা আপোনালোকক একবাৰ ডাইৰেক্ট তাকে কক লগি আছে ন সৰ্থেবাৰী বা একদম মোৰ এই ঘৰটো দেখিছে না এইটোতো মন্দিৰটোৰ পিছপিনক লগি আছে আপোনাৰ সৰ্থেবাৰী হ'ব চাইছে না ক'ত ঘৰ সৰ্থেবাৰীতে তই চাইছা না নাই হালদিবাৰীত ঘৰ চাই আছা না পুৰা কি কৰিছা খবৰ খাইছা এই ডগৰি খাইছা কি কয় উঠছা না নাই উঠছা তো এইখিনি আছিলে আপোনাৰ বহুত বছৰ 100 বছৰৰ ওপৰত হৈছে মানে 150 বছৰৰ ওপৰত হৈছে আপোনাৰ সৰ্থেবাৰী সভা অসম বিখ্যাত তো যদি আপোনালোকে আহিব বিচাৰে তেতিয়াহ'লে আহিব পাৰে আপোনাৰ সোমবাৰলৈকে এক্সটেণ্ড কৰা হৈছে সোমবাৰলৈকে আপোনাৰ সৰ্থেবাৰী সভা থাকিব মই আপোনালোকক ৰাতিলৈকে ভিডিঅ'টো বনাব নোৱাৰিম হা মোৰ নাম অবিনাশ AD ব্লগছ মাৰবা AD ব্লগছ আহি যাব মোৰ ভিডিঅ'বিলাক যদি ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব তাৰে কমেণ্ট কৰিছোঁ